কোভিড-19 চীনত উদ্ভৱ হৈ গ্লোবেল মহামাৰীৰ ৰূপ লৈ 7 মিলিয়ন লোকৰ মৃত্যু ঘটাৰ 5 বছৰৰ পিছত এখন নতুন ভাইৰাছ তীব্ৰভাৱে চীন আৰু বিশ্বজুৰি বিয়পি আছে। ভাইৰাছটো হিউমেন মেটা নিউমো ভাইৰাছ বা HMPV ভাইৰাছ হিচাপে চিনাক্ত কৰা হৈছে। এই ভাইৰাছ শীতকালত উত্তৰ চীন প্ৰদেশসমূহত ব্যাপকভাৱে বৃদ্ধি পোৱাৰ ক্ষেত্ৰত দেখা গৈছে। এই ভাইৰাছ শ্বাস-প্ৰশ্বাসজনিত ৰোগ সৃষ্টি কৰে, যি চৰ্দি জ্বৰ বা ঠাণ্ডাৰ দৰে লক্ষণ প্ৰদৰ্শন কৰে, কিন্তু ই ব্ৰংকাইটিছ বা নিউমোনিয়াৰ দৰে গুৰুতৰ জটিলতালৈ নিৰ্মাণ কৰিব পাৰে। চাইনাৰ কেইবা ঠাইত এই ৰোগৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে। উত্তৰ চীনৰ 5টা অঞ্চলত বিশেষকৈ শিশুসকলৰ মাজত শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ বৃদ্ধি পাইছে। দেশৰ ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰই সামাজিক মাধ্যমত চিকিৎসাসমূহৰ অত্যাধিক বা অন্য এখন কোভিডৰ দৰে মহামাৰী আশংকাৰ দাবীক ৰিজেক্ট কৰিছে। তেওঁলোকে উল্লেখ কৰিছে যে শীতকালত সাধাৰণতে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। সেই সময়তে কৰ্তৃপক্ষই লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। বিশ্ব স্বাস্থ্য সংস্থাই এতিয়ালৈকে এই পৰিস্থিতিত গ্লোবেল হেল্থ ইমাৰ্জেঞ্চি হিচাপে চিহ্নিত কৰা নাই, কিন্তু ঘটনা বৃদ্ধিয়ে কৰ্তৃপক্ষক সতৰ্কতাবশত ব্যৱস্থা গ্ৰহণ কৰিবলৈ উদগনি দিছে। মনিটৰিং প্ৰণালীৰ জৰিয়তে 2001 চনত প্ৰথম চিনাক্ত কৰা হৈছিল HMPV হিউমেন মেটা নিউমো ভাইৰাছ। এইটো এবিধ একক সূত্ৰযুক্ত RNA ভাইৰাছ, যি শ্বাস-প্ৰশ্বাসৰ ড্ৰপলেট বা প্ৰদূষিত পৃষ্ঠৰ সংস্পৰ্শৰ জৰিয়তে প্ৰসাৰিত হয় বা বিয়পি পৰে। এই ভাইৰাছৰ ঘটনা ইতিমধ্যে বিভিন্ন দেশত চিনাক্ত কৰা হৈছে, যেনে ইউনাইটেড কিংডম, যুক্তৰাজ্য। ইয়াৰ লক্ষণসমূহৰ ভিতৰত আছে কাহ, জ্বৰ, নাক বন্ধ হোৱা আৰু ক্লান্তি বা ভাগৰ লগা। ইয়াৰ ইনকুবেশ্যন বা উদ্ভৱৰ কাল 3 পৰা 6 দিনৰ। আৰু HMPVয়ে বৃদ্ধ, অতি কম বয়সীয়া শিশুসকল আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা লোকসকলৰ মাজত ব্ৰংকাইটিছ আৰু নিউমোনিয়াৰ দৰে অধিক গুৰুত্বপূৰ্ণ ৰোগ সৃষ্টি কৰিব পাৰে। আৰু এই ভাইৰাছৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই। HMPVৰ বাবে কোনো ভেকচিন বা নিৰ্দিষ্ট এণ্টিভাইৰেল চিকিৎসা নাই। চিকিৎসাৰ প্ৰধান লক্ষ্য হৈছে লক্ষণসমূহ নিয়ন্ত্ৰণ কৰা। HMPV আৰু SARS-CoV-2, যি কোভিড-19ৰ বাবে দায়ী ভাইৰাছ, পৃথক ভাইৰেল পৰিয়ালৰ অন্তৰ্ভুক্ত হোৱাৰ পিছতো সংক্ৰমণৰ ক্ষেত্ৰত দুয়োটাৰ মাজত বিস্ময়কৰ সাদৃশ্য দেখা যায়। দুয়োটাই শ্বাস-প্ৰশ্বাসৰ ড্ৰপলেট আৰু প্ৰদূষিত পৃষ্ঠৰ সংস্পৰ্শৰ জৰিয়তে প্ৰসাৰিত হয় বা বিয়পে। দুয়োটাই মুখ্যতঃ শ্বাস-প্ৰশ্বাসৰ প্ৰণালীক লক্ষ্য কৰি মৃদুৰ পৰা গম্ভীৰ সংক্ৰমণৰ সৃষ্টি কৰে। লক্ষণসমূহৰ ভিতৰত আছে জ্বৰ, কাহ, গল বিষ, ওজন, ধ্বনি আৰু শ্বাস-প্ৰশ্বাসত অসুবিধা। শিশুসকল, বৃদ্ধ লোক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা লোকসকলৰ বাবে এই ভাইৰাছৰ সংক্ৰমণৰ জোখম বেছি। কিন্তু বিশেষজ্ঞসকলে এটা ডাঙৰ পাৰ্থক্য চিহ্নিত কৰিছে। কোভিড-19 এটা নতুন ৰোগ আছিল, যি মানুহক পূৰ্বে কেতিয়াও সংক্ৰমণ কৰা নাছিল আৰু 2020 চনত দেখা পোৱা মহামাৰীৰ স্তৰৰ প্ৰসাৰৰ কাৰণ হৈছিল। আনহাতে HMPV বহু বছৰ ধৰি উপস্থিত আছে আৰু অতীতৰ সংক্ৰমণৰ পৰা বিশ্বজুৰি জনসংখ্যাৰ মাজত এক পৰিমাণৰ প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠিছে। সেইবাবে যদিও কেতিয়া চীনৰ বাহিৰতো HMPV দেখা গৈছে, আতংকিত হোৱাৰ সময় এতিয়া হোৱা নাই।